SH এক্সাম পেপাৰ ডাউনলোড কৰিবলৈ আপুনি গুগলত যাওক। গুগলত গৈ SH এক্সাম বুলি লিখক। SH এক্সাম 2020 লিখক। তাৰপিছত আপুনি অলপ লোডিং হওঁতে টাইম লাগিছে। তাৰপিছত আপুনি তললৈ যাওক। তললৈ গৈ নেটটো শ্লো হৈ আছে। এতিয়া আপুনি ইমেজত সিলেক্ট কৰিলে হ'ল। ইমেজৰ যিকোনো এখন ক্লিক কৰক। ক্লিক কৰাৰ পিছত এতিয়া ইমেজত টাচ কৰক। ইমেজৰ 4 নম্বৰ ইমেজখনত টাচ কৰক। তাৰপিছত আপোনাৰ এনেদৰে খোল খাই যাব। ইয়াৰ পিছত এইটো স্ক্ৰীনশ্বট মাৰি থ'ব পাৰে বা আপুনি ফটোখনত টাচ কৰি অলপ বহলাই দিয়ক। বহলাই দিয়াৰ পিছত আপোনাৰ ডাউনলোড ইমেজ বুলি আহিব। আপুনি ডাউনলোড ইমেজত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনাৰ এনেদৰে আহিব। তাৰপিছত আপোনাৰ এইটো ওপৰত ডাউনলোড হৈ আছে। আপুনি আকৌ স্ক্ৰীনশ্বট মাৰিব পাৰে বা ডাউনলোড অপশ্যনত গৈ আপুনি ক্লিক কৰি দিব পাৰে। ডাউনলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাক সকলো পেপাৰ প্ৰগ্ৰাম আহি যাব। ডাউনলোড অপশ্যনত দিয়াৰ লগে লগে এনেদৰে আহিব। আপুনি এইটো গেলাৰীত নাপাবও পাৰে, সেইকাৰণে মই বস্তুটো কৈ দিছোঁ। আপুনি এইটো আকৌবাৰ স্ক্ৰীনশ্বট মাৰি থওক, আপোনাৰ পিছত সুবিধা হ'ব। গতিকে এইখিনিয়ে। ধন্যবাদ। থেংক ইউ ৱাচিং ফৰ ভিডিঅ'।